এই দুইজনক আপোনালোকে চিনি পোৱা নাই বাৰু ভাইৰাল হৈ আছিল ফেসবুকত কিয়নো মই নাজানো একো কথা নাজানো আপোনালোকে জনাই দিব যদি পাৰে এতিয়া কানত ধৰি মাফ খুজিলে দুইটাই মানে কি হৈ আছিল মানে বাৰু সোশ্যাল মিডিয়াত এনেকুৱা এটা ডাঙৰ মানুহ বা সৰু মানুহ সকলোৱে দেখা পায় বা সকলোৱে ফেসবুকটো এনেকুৱা এক্টিভ থাকে ফেসবুকলৈ ঠিক তেনেদৰে মিছা খসা একো নাজানো ইয়াতৰ বোলে এনেকুৱা এটা ভাইৰাল হৈ আছিল ফটো ভিডিও মানে কি কম বাৰু এতিয়া মাফ খুজিলে দুয়ো এতিয়া লাছৰ কথা বহুত লাছৰ কথা তেখেতে সৰু বাচ্চা ডাঙৰ সৰু একো বুজি পোৱা নাছিলে মান সন্মানৰ কথা নাছিলে তেখেতৰ মানে এতিয়া মাফ কৰিছে সেইবিলাক মানুহ আপোনালোকে কি কৰিব বিচাৰে আপোনালোকে মানে ইমান যে বেয়া এনেকুৱা পোষ্ট কৰিব লাগেনে ফেসবুকত সেইবিলাকৰ কাৰণে আমাৰ মানুহ সৰু ল'ৰা ছোৱালীবিলাকে বেয়া হ'বলৈ শিকি আছে সিহঁতে একো কাম নাই সেইবিলাক ভাবি সিহঁতৰ দিমাগটো কি হৈ যাম না মানে গোবৰৰ দৰে হৈ গ'ল সেইটো বাদ দিয়া আমি জুবিনদাৰ ন্যায় বিচাৰি ঘূৰি আছোঁ কিন্তু সিহঁতৰ আমি নাটক চাই থাকিম নেকি সিহঁতৰ নাটকটো আমি চাবলৈ ফেসবুকটো চোৱা নাই নহয় ফেসবুক চালে আমি জুবিনদাৰ কিবা এটা আপডেট দিব বিচাৰিলে ফেসবুক চালে সিহঁতৰ ঘটনাটো বা সিহঁতৰ ফটো ভিডিঅ'টো দেখা পোৱা যায় কি বাৰু সিহঁতে কি কৰিছে বাৰু এইবিলাক যে মানে সোশ্যাল মিডিয়াত যে সেইবিলাক শ্বেয়াৰ কৰি থাকিব কি কাম আছে সিহঁতৰ একো কাম নাই এতিয়া কাণত ধৰি লাজ পোৱা নাই নেকি কাণত ধৰি লাজ পোৱা নাই এই দুইজনে মোৰ ক'বলৈ একো ভাষাই নাই এইবিলাক আৰু কৈ লাভ নাই বেয়া মানুহ কেতিয়াও ভাল নজৰত নাহে বেয়া মানুহ ভাল হ'বলৈ 100 বাৰ গুণ কৰিব লাগিব 100 বাৰ এতিয়া কাণত ধৰিছে লাজ পাইছে কিন্তু ইয়াতৰ মনত বা কি আহি আছে সেইটো যে আমি জানা নাই ঠিক আছে এইবিলাক বাদ দিয়ক আমি নিউজ এটা চাম জুবিনদাৰ ন্যায় কেতিয়া পাম আপোনালোকে চাই ল'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মালৈ কি দাবী উঠাই আছে চাই ল'ব পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালো সকলোৱে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো যদি প্ৰথমবাৰ আহিছে সাবস্ক্রাইব কৰি লব এতিয়া চোৱা আপোনালোকে ইবাৰ হেমন্তৰ মুখত মামাই টপলা বানবা লাগব মামাই চিনি পাব কি ৰাজনীতি ইবাৰ ইয়া টপলা বানবা লাগব ইবাৰ গটাই পৰিয়াল সিংগাপুৰত দৰবা লাগব ইবাৰ দি হেমন্ত উত্থানৰে ফাইনেল লাগে মানে মিঠা তেল লাগে লাগে আমি ঘেউদি ভাত খাম আলু ভাত দি ভাত খাম দালিও নালগে আমাক মিঠা তেল নালগে ইবাৰ 26ত হেমন্তই টপলা বানবা লাগব বহুত সিধা কৈছো ইয়াত ৰাজনীতি আছে নামাজ পঢ়ে হিগলা কৰবা যায় আমাক দালু আর আলু দি মামাই আমাক ফুলাবা নৰে এক তৰপে ভুলবা পৰা আবার তৰপে আমি ভুলিবা নৰে আমাৰ অন্তর গৌৰৱ গৌৰৱ নামাজ পঢ়ে হিগলা দি তই খসলিবা পাৰা সিংগা না খসলিবা নৰে কিন্তু জুবিন দা এনাই মুখত যা ভাল পাইছিল অন্তৰেদি কিন্তু হুল ছাচি আছিল আমাক অৰুণোদয় নালাগে আমাক চাউল নালাগে আমাক দালি নালাগে আমাক তেল নালাগে কেৱল আমাৰ জুবিন দাক ন্যায় লাগে মামাই গোটে মাহ লগে জুবিন দাক মাছি আমি গোটে বছৰটো কৰ্ম কৰি খাই আছো আমাক হিমন্ত খোৱা নাই নহয় চামুচাৰি দিছি আৰু বেলচা মাৰি লৈ গৈছি তা কত টাকা বাঢ়াইছি কিন্তু দুই খাৰ বাৰা টানিহে আছে হেমন্তই কিন্তু দুই খাক দান দিছে নেকি কিন্তু জুবিন দাই যিমানক দান দিছি কিন্তু হেমন্ত দিবা পাছিল কিন্তু হেমন্ত তেজৰ সম্পৰ্ক থকা মানুহ এটা মৰাক দেচোন হেমন্ত এৰব হেমন্ত জিয়ান তিৰিটো মল্লা হয় বেলেগক এৰব নেকি আর মিঠা তেল নালাগে আমার ন্যায় লাগে জয় জুবিন দা #জাস্টিস ফৰ জুবিন গাৰ্গ অসমৰ সম্পদ জুবিন গাৰ্গে কেতিয়া ন্যায় পাব 24টাকৈ দিন সময় অতিবাহিত হল তাৰ পিছতে কিন্তু জুবিন গাৰ্গে ন্যায় পাবলৈ সক্ষম নহল জুবিন গাৰ্গৰ শেষ কৃতিত্ব যেটো সম্পন্ন কৰা হৈছিল আৰু সেই সমাধিস্থলত কিন্তু আজিও হাজাৰ জুবিন গাৰ্গৰ অনুৰাগী উপস্থিত হৈছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোকে কেৱল লাগে জুবিন গাৰ্গৰ ন্যায় আমাক ইটা ইমান দিন আহি আছো ন্যায়ৰ আমি বনাই খবৰে বনাই ন্যায় পয়েনে আজি ইমান দিন লাগি আছে আমাক ইটা ন্যায় লাগে আমি ন্যায়টোৰ কাৰণে আমি বিচাৰি আছো আৰু ন্যায়টো কিয় দিব পৰা নাই হিমন্ত সেইটো লাগে কি কাৰণত দিব পৰা নাই কি ৰহস্য আছে কিন্তু সেইটো কথা বুজি পা নাই কি আছে তাতে হুমে আৰু ন্যায়টোতো ইত্যাদি দিব পাৰে হেৰি কৰি হেমন্তইতো ইত্যাদি দিবা কি কাৰণত কামল হেমন্তই কৈ আছে যে অৰুণোদয় দিম আমাক অৰুণোদয় নালাগে আমাক চাউল নালাগে আমাক দালি নালাগে আমাক তেল নালাগে কেৱল আমাৰ জুবিন দাক ন্যায় লাগে ইমান দিন সদায় আমি আহি থাকো ন্যায়ৰ কাৰণে আজি আর ধুমুকা দিছি যি নিউজত যদি কাবা কিবা কয় আমাক বোলে এৰেষ্ট কৰি থৈ দিব মামাই আমাক কৈ আছে
আজি যে সেই ক্ষেত্ৰত যদি মামাৰ ল'ৰা বা ছোৱালী এটা হ'লাকে মামাই কেনে লাগলা হয় কেৱল মামাই ইয়াতে ৰহস্য আছে যি মামাই যদি আজি ছিংগাপুৰত যাবা যদি তাক লিখি নেদলা হয় জুবিন আজি নাযায় তাতে ৰহস্য আছে সেইটো কাৰণে তাহোঁ গোটেই মাহে লগ হৈ মামাই গোটেই মাহে লগ হৈ জুবিনক মাছি জুবিনে এটা কথা কৈছিল না যেতিয়া মোৰ জাতি নাই মোৰ ধৰ্ম নাই আৰু যি 26ত যি ইলেকশ্যন খেলিলি মানে মামাই উঠবা নৰে সেইকাৰণে তাৰ হাতে হাতে লগে কাৰণে আজি জুবিনক এনে কৰলা আমাৰ অসমত মাৰবা নৰে বাহিৰত লাগি ছিংগাপুৰতো আমাৰ মানুহ যাবা নৰে যে যি চাই কৈছি এতিয়া এতিয়া যদি কৰলাক আমাৰ দৰ্শক বহুতে কিমান দিন মেডিকেলত আছে জুবিনে আমাৰ অনুগৰ মাহাই গোটেই যাই আমি ৰখি দেখোঁ কাকো কৰিব নোৱাৰে তাৰে কাৰণে চিদ্ধাত আলোচনা কৰিছি যি এতে আমি মাৰবা নোৱাৰোঁ জুবিনক আমি যাই ছিংগাপুৰত মাৰবা লাগিব কিন্তু এৰে মানুহ আমাৰ যাবা নোৱাৰে 26ত ইবাৰে টপলা বানবা লাগিব ইবাৰে 26ত হেমন্তই টপলা বানবা লাগিব যি কিয় বানবা লাগে সিহঁতি কথা গম পাব লাগে মানে মিঠাতেল লাগিব নালাগে আমি ঘেউ দি ভাত খাম আলু ভাত দি ভাত খাম দালিও নালাগে আমাক মিঠাতেলো নালাগে আমি ঘেউ দি ভাত খাম কিন্তু আমাক ন্যায় লাগে আমাক জুবিন দাৰ ন্যায় লাগে আমাক লাগে ঘেউ দি লাগে ভাত খাম আলু ভাত দি খাম কিন্তু আমাক দালি চেনি নিমখ নালাগে আমাক এগলান নালাগে মিঠাতেল নালাগে লাগিব না কি 12-6 দি আমাক গতে মাতো চলে নেকি আমাক গতে মাতো চলে নেকি অৰুণাদয় আমি গতে বছৰটো কৰ্ম কৰিয়ে খাই আছো আমাক হিমন্ত খোৱা নাই নহয় হিমন্তৰে কি আছে আমাৰ চামুচাৰি দিছে আৰু বেলচা মাৰি লৈ গেছি তাক কত টাকা বাঢ়াইছি কিন্তু হেমন্তই বাক কমাব পাৰছে নেকি 2 খাক দান দিবা পাৰছে নেকি কিন্তু 2 খাৰ বাৰা টানিহে আছে হেমন্তই কিন্তু 2 খাক দান দিছে নেকি কিন্তু জুবিন দাই যিমানক দান দিছি কিন্তু হেমন্তই দিবা পাৰছিল কিন্তু হেমন্ত তেজৰ সম্পৰ্ক থকা মানুহ এটা মৰাক দেচোন হেমন্ত এৰব হেমন্ত জিয়ান তিৰিটো মল্লা হয় বেলেগক এৰব নেকি লগৰ কেইটাক তিৰিটো মেললি হা আজি কিয় হেমন্ত কৰিব পৰা নাই হেমন্ত কিয় লাগি আছে ৰাজনীতিৰ কাৰণে আমাক হেতু লাগে ইটা ৰাজনীতিৰ কাৰণে যে উল্টা বাগৰে আছে কিয় জুবিনদাৰ নিয়ানটো ওলাব পৰা নাই আমাক ৰাজনীতি নালগে নহয় সেইটো আমি যাব যি মামি যাৰ কাৰণে মামি যেন ডেডবটিৰ পালা হয় জুবিনদাক লয় হয় নেকি এটা মানুহ আল্লাহ হয় নেকি আমাক হেতু লাগে নিবা পৰা নাই ছিংগাপুৰত আমাক ইটা ছিংগাপুৰৰ পৰা জুবিনদাৰ ডেডবডি যেনকে আনছি আমাৰ বাকি কেটা ডেডবডি কেটাও লাগে আমি পুৰি দিবা লাগে আমাক ইটা বেলেগ নালাগে আজিলৈকে ৱাইফক কিয় ধৰিব ধৰা নাই তেওঁতো আৰামত গৈছে কংগ্ৰেছ বিজেপি নালাগে আমাক ন্যায় লাগে আমাক মিঠাতেল নালাগে লাগিব নেকি মিঠাতেল লাগিব নেকি আমাক মিঠাতেল দৰকাৰ নাই হিমন্ত বিশ্ব শৰ্মাই আমাক ন্যায়টো দিলেই হ'ল কাৰণ বিষয়টো যিহেতু জুবিন গাৰ্গটো কাকো এৰি দিয়া নহ'ব আমি সৰু মানুহ সৰু কথা ভাই বেলেগ একো বিচৰা নাই আমাৰ মাটি আছে আমি এলা সৰিয়হৰ খেতি কৰিম মিঠাতেল নালাগে ন্যায় লাগে আমাক মিঠাতেল দৰকাৰ নাই হিমন্ত বিশ্ব শৰ্মাই আমাক ন্যায়টো দিলেই হ'ল আমাক মিঠাতেল দৰকাৰ নাই হিমন্ত বিশ্ব শৰ্মাই আমাক ন্যায়টো দিলেই হ'ল আমাৰ মাটি আছে আমি এলা সৰিয়হৰ খেতি কৰিম মিঠাতেল নালাগে ন্যায় লাগে আমাক মিঠাতেল নালাগে লাগিব নেকি মিঠাতেল লাগিব নেকি আমাক কি লাগে ন্যায় লাগে দাদা আমাক ন্যায় লাগে গম পাইছে আৰু নট অনলি সিদ্ধাৰ্থ শেখৰ ইয়াৰ লগত জড়িত প্ৰত্যেকজন মানুহক উচিত শাস্তি আইনে দিব লাগিব আৰু লাগিব